এখন বুলেট ये है बुलेट का इंजिन और ये फिले सब मॉडिफाई कर लिया एकदम बिंदास ये कौन हो गया इटा बुलेटर गाड़ी सब तो नमस्कार बंधुসকল पुनः स्वागत जनाइছো মোৰ ইউটিউব চেনেলৰ এটা অন্য ভিডিঅ'লৈ তো বৰ্তমান আমি আছো গুজৰাটৰ আলেংগি চিপ মাৰ্কেটত তো সৰি আলেংগি নহয় আলেং গুজৰাটৰ আলেংত তো ইয়াতে এ দেখিছে মোৰ পিছফালে এইবিলাক কি আছে এইফালে চাওক এয়া সব কম্প্ৰেছৰ হয় সৰু ডাঙৰ সকলো ধৰণৰ কম্প্ৰেছৰ পোৱা যাব ইয়াত নতুনো পাব আপুনি সেকেন্ড হেণ্ডো পাব আপোনালোকক যেতিয়া মানে আপোনালোকক যদি কিবা কম্প্ৰেছৰ দৰকাৰ হয় তো আপোনালোকে কন্টাক্ট কৰিব পাৰিব ইয়াত তলৰ নাম্বাৰ দিয়া আছে মই নাম্বাৰ দি দিম এখিনি চাওক ইমান ডাঙৰ কম্প্ৰেছৰ দোকান হয় এখন মই ইয়াৰ বিষয়ে অলপমান আপোনাক সুধি ল'ম সেকেন্ড হেণ্ড খিনি ইয়াত বেছিকৈ পাব আপোনালোকে সহজ হ'ব তেতিয়া সেকেন্ড হেণ্ড যদি আপোনাৰ দাম একেটা কামেই কৰিব যিহেতু তো দামীটো লৈ নতুনটো লোৱাতকৈ আপুনি সেকেন্ড হেণ্ড লৈ আপোনাৰ ফাইদা বেছি হ'ব নে কি কয় তো যদি আপোনাৰ বাজেট বেছি আছে তো আপুনি নতুনটোকে লওক যদি বাজেট কম আছে আপোনাৰ তাহলে আপুনি সেকেন্ড হেণ্ডটো ল'ব বিচাৰিব তো সেকেন্ড হেণ্ড ইয়াত বহুত কমত পাব আপুনি তো সেইটো কাৰণে তো মই ভালদৰে আপোনাক ডিটেইলছ অলপ মানে দামটো হাইষ্ট নতুনৰ দাম কিমান বা ইয়াত সেকেন্ড হেণ্ডৰ দাম কিমান কমত পাব সেইখিনি মই আপোনাক সুধি কিনে আপোনাক এতিয়া জনাই আছো হ'ব আপোনাৰ কম্প্ৰেছৰখিনি চাই লওক যিকোনো আপোনাৰ গাড়ীৰ হওক কিবা কথা নাই যিকোনো মেচিনৰ কাৰণে আপুনি কম্প্ৰেছৰ পাই যাব এসি কাৰণে হওক কলৰুমৰ কাৰণে বেছি আছে গাড়ীৰ কাৰণে হওক এইবিলাক চাওক কিমান কম্প্ৰেছৰ এইবিলাক কলৰুমৰ কাৰণে এনেকুৱা নতুনে পাব নতুন মানে আপোনাৰ প্ৰায় সেকেন্ড হেণ্ডে আছে ইয়াত এইফালে ইয়াতে পৰা ৰিফিলিং কৰে কেনে কল পৰা ৱাছ কৰি কিনে আৰু ধুনীয়া কৰি ৰাখে আৰু ফ্ৰী কৰি এইটো কি বস্তু এইটো কম্প্ৰেছৰ ন কিমান ডাঙৰ কম্প্ৰেছৰ চাওক এইটো টেংক হয় এইটো কম্প্ৰেছৰ টেংক হয় এইটো বহুত ডাঙৰ মেচিনৰ কাৰণে লাগিব এইবিলাক কিমানখিনি নটবল এইখিনি নটবলক যদি মোক যদি কয় এটা মেচিন খুলি কেনে বনাবৰ কাৰণে মই ক'ত কিনি নট আছে নাজানো গোটেই খুলি খালি খতম কৰি দিম আকৌ যদি ফিটিং কৰিবলৈ দিয়া আৰু হাই ফাই মেকানিক মই মানে চাওক না এইবিলাক কি বস্তু এই কম্প্ৰেছৰ এইবিলাক পাৰ্ট দেখিছে খুলি খালি ৰখা আছে এইবিলাক আপোনালোকে নিবৰ কাৰণে ইয়াত যদি বস্তু লয় নিবৰ কাৰণে আপোনাৰ টেনশ্যন ল'ব নালাগে ইয়াতে পুৰা ট্ৰেন্সপৰ্টৰ সকলো ধৰণৰ সুবিধা আছে ইয়াত খালি এবাৰ যদি আপোনালোকে আহি কেনে জাষ্ট ক'লেই হ'ল আৰু বস্তুটো ল'ব লাগে আপুনি পইচা পাতি দি থৈ গুচি যাব লাগে বাছ সব বস্তু আপোনাৰ নিজে অট'মেটিক আপোনাৰ ঘৰৰ কাষৰ পৰা গৈ ফোন কৰিব গাড়ীখনতে গৈ কেনে সব সুবিধা আছে তো কথাটো কৈ থলো এই সময়তে মানে এই গোটেই কম্প্ৰেছৰখিনি মানে এই গোটেই কম্প্ৰেছৰখিনি ন আপোনাৰ দামটো কৈ থওঁ দামটো হৈছে আপোনাৰ এনে নতুনত যিমান দাম তাৰ পৰা একেবাৰে কম আপুনি 60% বা 65% ৰেহাই দিয়েই দিয়াহেঁতেন মানে কম সেকেন্ড হেণ্ড মাল ন যিহেতু কিন্তু বস্তুবিলাক সব অৰিজিনেলে হয় বস্তুটো হ'ব পাৰে সেকেন্ড হেণ্ড কিন্তু সব অৰিজিনেল হয় তো লাগিলে মই নাম্বাৰটো আপোনালোকক ইয়াত দি দিম ফোন কৰি ল'ব পাৰে আপোনালোকে